মই হলো অৰ্জুন টাইপ মানুহ গাৰ্গ অৰ্জুন টাইপ মানুহ মোৰ লক্ষ্য স্থিৰ তেতিয়া মোৰ লক্ষ্য হৈছিল গুৱাই ভাং মুখৰ ভৰাই ল'ব লগা নেক্সট লক্ষ্যটো হৈছে মোৰ হাত দিছো পাৰছে নাই মাৰি দিলে তাৰ পিছত মই এই বৰাহনন্দনক খুদাই এৰিম বৰাহনন্দন বৰাহ মানে হৈছে গাহৰি নন্দন মানে হৈছে ল'ৰা ছোৱালী বা বাচ্চা বৰাহটো এতিয়া হিন্দীত ক চোৰ বাচ্চাকে এৰি দিম মই তেতিয়াহ'লে ৰৈ থাকিলে আপোনাৰ ধৰক গেজত তামোল এখন লৈছো দেই বাইদেউ মেচৰ কাঠি এটা লৈছো মই এই মোৰ মানিবেগটো কি হ'ল নাজান নহয় আমি কেনেকৈ জানিম অ' ছাৰ এইমাত্ৰ আপোনাৰ কাষত যে ল'ৰাজন আছিলে চিনি পায় নেকি সি কেনে গৈছে এইফালে গৈছে ছাৰ পুলিচৰো মানিবেগ মাৰে থাকে দে আরে স্যার কিয় কৰিছে মোৰ লগত এনেকুৱা মই কি কৰিছো স্যাৰ চুপ মাৰি গৈ থাক আরে স্যার কিয় কৰা নাই মই তোক চুপ মাৰিবলৈ কৈছো না আরে কিয় কৰিছে আরে আরে পৰি গল স্যাৰ আহক আহক তই এই দে বল স্যাৰ মই কি কৰিছো স্যাৰ মই অপৰাধী নপলাবি দগাবাজি নকৰিবি কোননো এইটো পকেট মাৰ অপৰাধী কাৰ পকেট মাৰিলে পুলিচৰ আজি হ'ব পত কোন পুলিচ মোৰে তই হাঁহি দিলি যে মই এইটো কমেডি চিন কৰি আছো ইনছে মিলি বেজৰ নাকতে স্যাৰ আপুনি মোক বাৰে বাৰে কিয় পকেট মাৰ কৰি আছে তই পকেট মাৰ হয়ে আকৌ আপোনাৰ স্যাৰ পাৰ্চটো মোৰ পকেটত আছে নেকি চাওকচোন স্যাৰ তই কাক প্ৰশ্ন কৰিছ হা এই কাক প্ৰশ্ন কৰ পানী অকণ খাই লওঁ নাম ৰাজা ৰাজা মোক চিনি পাইছা নাই নাই মই কি আছো মোৰ নিচিনা পাগলক যদি চিনি পাইছা তুমি জন্ম কিয় হৈছা কিয় হৈছা ঐ তই কিয় আহিলি স্যাৰ মোক মই লৈ আহিছো চা বোলে চিনাকি হওঁ এইডাল আছে মোক চিনিয়ে নাপাইছে ঐ চা চিনাকিটো দি দিয়ক লাগে আপোনাৰ হাতখনত কিন্তু কামুৰি মজা লাগিব চা নামাৰিব স্যাৰ স্যাৰ এনেকুৱা পাগলক মাৰিলে আৰু পাগল হৈ যাব স্যাৰ তই মানসিক চিকিৎসক নহয় স্যাৰ যা চাব দেই গা চাই আছো মই তেজক পানী কৰি পুলিচৰ চাকৰি কৰা জোৱান আমিও কৰি আছো কৰি আছে যেনিবা দেই তাৰ পিছত আমাৰ এই সুৰক্ষা কৰ্মী সি পাছ কিয় মাৰি দিব পাৰ্চ কিয় মাৰি দিব আমাৰ নাই মৰা কিন্তু মোৰটো মাৰিছে আপুনি গমেই নাপালে নে মই হলো অৰ্জুন টাইপ মানুহ গাৰ্গ অৰ্জুন টাইপ মানুহ মোৰ লক্ষ্য স্থিৰ তেতিয়া মোৰ লক্ষ্য হৈছিল গুৱাই ভাং মুখৰ ভৰাই ল'ব লগা নেক্সট লক্ষ্যটো হৈছে মোৰ হাত দিছো পাৰছে নাই মাৰি দিলে তাৰ পিছত মই এই বৰাহনন্দনক খুদাই এৰিম বৰাহনন্দন বৰাহ মানে হৈছে গাহৰি নন্দন মানে হৈছে ল'ৰা ছোৱালী বা বাচ্চা বৰাহটো এতিয়া হিন্দীত ক চোৰ বাচ্চাকে এৰি দিম মই
তেতিয়াহ'লে ৰৈ থাকি লাভ নাই, ধৰক গেজক। এইটো মোৰ পাৰ্চত থোৱা পইচা। আৰে ছাৰ মোৰ পইচা এইটো ছাৰ। সত্যনাৰায়ণ পূজাৰ তাত নিৰ্মালী আছিল, গোন্ধাই আছে। নহয় ছাৰ, পইচা দিয়ক ছাৰ। এই ছাৰ এনেকুৱা নকৰিব দেই, মই কিন্তু মানৱ অধিকাৰৰ কেছ দি দিম ছাৰ। কথা বেয়া হ'ব ছাৰ, এৰক ছাৰ। কেছ দি দিম ছাৰ। মোৰ পইচা ছাৰ এইটো। সঁচাকে মানৱ অধিকাৰ আয়োগত কেছ দি দিব নেকি? দিবও পাৰে। বিনা প্ৰমাণত ল'ৰাটোক উঠাই আনিছে, শাস্তিটো পাবই আপুনি। আৰু আপুনি নিজ চকুৰেতো দেখা নাই আপোনাৰ পকেটৰ পৰা পাৰ্চটো নিয়া। ফল্ছ কেছত উঠাই অনাৰ কাৰণে যদি আপোনাৰ চাকৰিটো যায় আৰু লগতে যদি জেল জৰিমনাও হয়। এটা কাম কৰক নহ'লে বুজিছে, তাক চৰি বুলি কৈ থৈ আহক। এইকেইটা পাৰ্চটো নিছে জানো? নিছে? যাওক চৰি বুলি কৈ থৈ আহক। ভুল মোৰে, কথাটো তুমি মানৱ অধিকাৰলৈকে যাবলৈ দিব নালাগে। কিন্তু ছাৰ মোৰ আত্মসন্মানত লাগিছে কথাটো ছাৰ। নিজৰ দাদা বুলি ক্ষমা কৰি দিয়া, পুলিচ হৈ তোমাক চৰি কৈছো। ঠিক আছে ছাৰ, তইলৈ কোনফালে? সেইটো ঠিক আছে। মই হোৱাটছএপতে পঠাই দিছো, আপুনি চাই ল'ব দেই। কথা কবি না, গোটেইখনে পঠাই দিলো। কিয় মাৰিছে ছাৰ মোক? ছাৰ কিয় মাৰিছে ছাৰ মোক? কিয় মাৰিছে ছাৰ? ছাৰ কিয় মাৰিছে ছাৰ? নামাৰিব মোক ছাৰ। কবি না। হয় ছাৰ, মই নিছো ছাৰ। এতিয়া কিয় হোৱাটছএপতে ছাৰলৈ গোটেইখিনি পঠাই দিলো। নামাৰিব ছাৰ। নামাৰিব ছাৰ। গোন্ধাইছে নহয়। হয় ছাৰ। ছাৰ হয় ছাৰ, মই নিছো ছাৰ পাৰ্চটো। ক'ত পেলালি? ছাৰ ৰাস্তাত পেলাই থৈ আহিছো ছাৰ। বল তাৰ পৰা মই ঘৰত যাব পাৰিম নে ছাৰ? আগতে বল।